নমস্কাৰ আমি স্বাগতম জনাইছোঁ উইকেণ্ড উজ্জ্বল চেনেললৈ স্বাগতম তো আজি আমাৰ ইয়াত হৈছে ফেশ্বন শ্ব' বহুত দূৰৰ পৰা মানুহ আহিছে আমাৰ ইয়াত তো ডুবাইৰ পৰা মডেলিং আহিছে কলকাতাৰ পৰা বহুত মডেলিং আহিছে আমাৰ অসমীয়া থলুৱা আছে আৰু বহুতো টিকটক ফেমাছ আহিছে আপোনালোকে চাই থাকিব তো আপোনালোকে চাই থাকক তো আমাৰ প্ৰথম প্ৰতিযোগিতা আছে ডুবাইৰ পৰা অহা ডুবাই প্ৰতিযোগিতাটোৰ আমি নামটো জানিলোঁ তো ডুবাই প্ৰতিযোগিতাটোৰ নাম হৈছে আমিনা খাতুন তো আমিনা খাতুন আগে পিছে বহুত ফেশ্বন শ্ব' কৰা অভ্যাস আছে আৰু কৰিছেও তো আমিনা খাতুনৰ আমি ফেশ্বনটো চাই লওঁ তো আহি আছে ফেশ্বন দেখুৱাইছোঁ আৰু মই ডুবাইত একদম ফেমাছ হৈ গৈছোঁ 1995 চনৰ পৰা মই ডুবাইত এই ফেশ্বনত মানে জড়িত হৈছোঁ ফেশ্বন মই বহু জেগাত কৰিছোঁ মোক বহু জেগাত মোক মাতিছে বঢ়িয়া তো আপুনি এতিয়া যাব পাৰে আপোনাৰ ফেশ্বনটো বহুত ভাল লাগিছে তো ডুবাইৰ পৰা অহা যেন বহুতো ভাল লাগিছে তো এনেকুৱা ধৰণৰ থকাটো আমাৰ দৰকাৰ তো ইয়াৰ পিছত আছে আমাৰ কলকাতাটো মঞ্চলৈ আহিবলৈ আমন্ত্ৰণ জনাইছোঁ কি কৰে তোমাৰ অলপমান কেৰিয়াৰৰ বিষয়ে আমি জানো মই 3বাৰ মডেলিং হৈছিলোঁ কলকাতাত মই হিৰইন চবে মোক ভাল পায় আৰু ইয়াৰ কেৰিয়াৰৰ বিষয়ে হ'ব আৰু ইয়াৰ পিছত আছে আমাৰ অসমৰ থলুৱা টিকটকাৰ তো টিকটকৰ আমি মঞ্চত আহিবলৈ অনুমোদন জনাইছোঁ তো টিকটকাৰ এতিয়া আহিব আমাৰ কি কৰে আছে আমাৰ মঞ্চত ষ্টাৰ চিমেণ্টে স্পন্সৰ কৰা জন আৰু তেওঁক এতিয়া আমি মঞ্চলৈ উঠিবৰ কাৰণে আমন্ত্ৰণ জনাইছোঁ তো এতিয়া আহক আমাৰ মঞ্চত ষ্টাৰ চিমেণ্টে স্পন্সৰ কৰা জন মডেলিংজনক ইয়াৰ আমি দুই এষাৰ জানিবলৈ চেষ্টা কৰোঁ তোমাক দুই এষাৰটো জানো আমাৰ ষ্টাৰ চিমেণ্টৰ পৰা দুখনমান চিনেমা বনোৱা হৈছে এই দুখন 35 তাৰিখে দুপৰীয়া 35 বজাত চিনেমাখন ৰিলিজ দিব আপোনালোকে চাবলৈ নাপাহৰিব আপোনালোকক কৈছোঁ আপোনালোকে এই চিনেমাখন চাবলৈ নাপাহৰিব তো খুবেই ধুনীয়া চিনেমাখন হ'বলৈ এইবাৰ আমাৰ মঞ্চত আছে উইকেণ্ড উজ্জ্বলৰ পৰা অহা খুবেই এটা মৰম লগা ভণ্টি তাৰ ফেশ্বন শ্ব'টো আমি চাই আমাৰ অনুষ্ঠানটো ইয়াতে সামৰি কৰিম প্ৰতিযোগিতাটো মোক একদম ধুনীয়া লাগিছে যিমান কেতিয়া আহিল ইয়াৰ মোক ভাল লাগিছে তো ইয়াৰ পৰা আমি দুই এষাৰমান জানি আমাৰ অনুষ্ঠানটো ইয়াতে সামৰি মাৰিম তো কিবা ক'ব দে চাং মাইটা দে হেল্ল' মই উইকেণ্ড উজ্জ্বলৰ চেনেলৰ পৰা আহিছোঁ মোৰ বহুত কেইটা ভিডিঅ' চাবলৈ আছে আপোনালোকে চাবলৈ নাপাহৰিব মই হ'লো মিজ ইণ্ডিয়া মই হ'লো অসমীয়া
তো আজি আমাৰ ইউক্ৰেইন চেনেলৰ ফেশ্বন শ্ব'টো ইয়াতে সামৰিবলৈ ওলালোঁ। তো আমি এইবাৰ মঞ্চত গোটেই ফেশ্বন শ্ব' কেইটাকে মাতিছোঁ, আহক এতিয়া ফেশ্বন আজিৰ এই ভিডিঅ'টো ফেশ্বন শ্ব'ৰ ওপৰত বনোৱা হৈছে। যদিহে আমাৰ ভিডিঅ'বিলাক ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব নেপাহৰিব। ধন্যবাদ।